তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আজি ভিডিঅ'টোত বহুত দিন হয়তো মই ভিডিঅ' দিব পৰাই নাই। যিখিনি যেনেকুৱা ধৰণৰ ভিডিঅ' দিম বুলি ভাবিছোঁ সেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ মোৰ অলপ প্ৰব্লেম হ'ব। যিটো মই আপোনালোকক ভাল ভাল জেগা ভাল ভাল ঠাইত ফুৰাব লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু সেইবোৰ এতিয়া অলপ মোৰ প্ৰব্লেম হৈছে, কিন্তু মই যাব পৰা নাই। তাৰ আজি ৰুমৰ পৰা এটা মই আপোনালোকক ভিডিঅ' দিব বিচাৰিছোঁ। কেৰেলা এটা বস্তু বনাই দেখাম, যিটো বস্তু আপোনালোকে ঘৰতো বনাই খাব পাৰিব। সেই বস্তুটো মই বহুত ভালদৰে বনাব জানো, আৰু জনাৰ কাৰণে মোক এজেগাত বনাবলৈ মাতিছে। সেই বস্তুটো বনোৱাৰ লগে লগে মই ভিডিঅ' কৰি আপোনালোকক দেখাই যাম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব আৰু ঘৰত কেতিয়াবা বনাই খাব, বহুতো ভাল লাগে। তো গাইজ মই ৰেডি হৈ গ'লোঁ, আপোনালোকে ৰেডি হৈ লওক ভিডিঅ'টো চাবলৈ। মই বনাবলৈ ৰেডি হৈ এতিয়া গৈ আছোঁ দেই। তো গাইজ ফাইনেলি পাই গ'লোহি। এতিয়া আমি বনাই দেখাম, কি বনাব আহিছিলে তাকে বনাই কিনে দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি পাৰে নিজেই বনাব চেষ্টা কৰিব। এইখিনি পানী লৈ ল'লোঁ, আৰু ইয়াত এতিয়া মই চব জোখত থৈ দিছোঁ। ইয়াত আছে চৌদা আছে, নিমখ আছে আৰু চেনি আছে, আৰু পাউডাৰ খিনি অলপ দিয়া আছে। তো গাইছ ইয়াত মই এইখিনি চেনি তেনি নিমখ চৌদা খাৰ চব দি কিনে মই থৈ দিছিলোঁ। তো এইখিনি ভালকৈ ঘুলি ল'ব লাগিব, পানীৰ লগত ভালকৈ মিক্স কৰি। তো গাইছ পানীখিনি মিলাই লোৱা হৈ গ'ল। এতিয়া মোৰ ময়দা লৈছোঁ 10 কেজি। 10 কেজি ময়দা বনাম মই। আপোনালোকৰ ঘৰত 1 কেজি বনালে হৈ যাব, কিন্তু ইয়াত যিটো অৰ্ডাৰ আহিছে, অৰ্ডাৰ কাৰণে মোক বনাবলৈ মাতিছে। তাকে ইয়াত 10 কেজি ময়দা আছে। এই বস্তুটো আপোনালোকে বনাই শিকক। কেৰেলাত যদি আহে নহয়, মই এতিয়া যিটো বনাব নামটো কৈ দিওঁ, আপোনালোকে লাষ্টত নিজে নামটো গম পাব। এইটো বস্তু যদি বনাব কাৰণে আপোনালোকে চাকৰি কৰিব দৰকাৰ নাই, কেৰেলাত আহিলে হৈ গ'ল। ডেইলি 1900 টকা হাজিৰা আপোনালোকে আৰামত পাই থাকিব। বস্তুটো ভালকৈ শিকি লওক, শিকি ঘৰত ট্ৰাই কৰিব। ট্ৰাই কৰি যিসকলে কেৰেলা আহিম বুলি ভাবিছে, শিকি কিনে আহি যাব কেৰেলাত। তাত এইটো বস্তু বনালে হাজিৰাটো বহুত দিয়ে, দৰমহা বহুত। এয়া মাৰি মেলি ৰেডি হৈ গ'ল। এতিয়া ইয়াক অলপ তেল লগাই কিনে তলৰ ওপৰত চবফালে তেল লগাই কিনে ইয়াক প্ৰায় আধা ঘণ্টা টাইম থ'ব লাগিব। এইটো তেল লগাই কিনে লগালগ বনালে নহ'ব, এইটো আধা ঘণ্টা থ'বই লাগিব। এইটো আধা ঘণ্টা 1 ঘণ্টা যিমান দেৰি পায়, যিমান থয় সিমানে ভাল। আৰু ইমান দেৰি এতিয়া ধুনীয়াকৈ এইটো কাপোৰেদি ঢাকি কিনে এনেকৈ থৈ দিব লাগিব। এইটো আধা ঘণ্টাৰ পাছত আমি আকৌ ইয়াক বেলেগ এটাৰ ওপৰত নিম। আমাৰ ইয়াত মাছ ফ্ৰাই চলি আছে ভাতটো খাবৰ কাৰণে। তো গাইছ লাডু চাডু কৰিব লাগে। লাডুখিনি এতিয়া আধা ঘণ্টা টাইম এনেকৈ থ'ব লাগিব, পেলাই কিনে আধা ঘণ্টা টাইম আমি থৈ লওঁ। তাৰপিছত ইয়াক বনাব লাগিব। পৰঠা বনাম কৈ দিছোঁ, পৰঠা তেনেকৈ বনাম। আমি দেখাই আছোঁ পৰঠাটো। এতিয়া আধা ঘণ্টা টাইম এনেকৈ থাকক। তো
তো গাইছ বল বনাই মেলি হৈ গ'ল। এতিয়া মানে কি এইখিনি ইয়াতে এনেকৈ আধা ঘণ্টা থ'ব লাগিব। আধা ঘণ্টা টাইম থোৱাৰ পাছত আমি ইয়াক আকৌ বেলেগ এটা ষ্টাইলত বনাব লাগিব। গতিকে এইটো আধা ঘণ্টা থাকি লওক, তাৰপাছত আমি দেখাম কেনেকৈ বনাব লাগে। তো গাইছ আমাৰ আধা ঘণ্টা কমপ্লিট হৈ গ'ল। এতিয়া আমি বনাব লাগে। ভিডিঅ'টো চাই থাকিব আমি কেনেকৈ বনাওঁ। পাছত কথা লগাম। ইয়াত দহটাকৈ পেকিং হ'ব। ইয়াত দহটাকৈ পেকিং হৈ গ'ল। এতিয়া মানে কি এইটো কামটো মানে শেষ হোৱা নাই, আৰু মানে আছে মানে ইয়াত বহুতো কাম আছে ইয়াত কৰিবলৈ। ইয়াত চিল কৰি কিনে আৰু কি কৰিব লাগে দেখাইছোঁ। যিহেতু মানে এইটো মানে মেক্সিমাম মানে 6 মাহ দিন থাকিব লাগিব, 6 মাহ ভেলিডিটি থাকিব। তাৰ কাৰণে আৰু বেলেগ এটা কাম কৰিব লাগিব। গোটেইখিনি আমি দেখাই আছোঁ। এতিয়া লাষ্টৰ কাম আছে মানে কি দেখিছে, এইটো পাকেটটো পৰঠা মানে কি এনেকৈ নৰ্মেল পৰঠা হয়। এতিয়া আমি এই মেচিনটো দি দিম। পৰঠাটো মানে কি ভেলিডিটিটো বহুত বাঢ়ি যাব। এইটো এনেকৈ
আমি এপাকেট জাপি এতিয়া মানে এতিয়া ধৰি লওক এইটো পৰঠাটো হয়তো 3 দিন 4 দিন থাকিব বা 5 দিন থাকিব, তাৰপিছততো পৰঠাটো বেয়া হৈ যাব। যেতিয়া ইয়াত ওপৰত দি কিনে আমি মানে মেচিনটো যেতিয়া চলাই দিম, ইয়াত মানে এনেকুৱা অদ্ভুত এটা গৰম হৈ যায় মানে পৰঠাটো মানে কি গৰম হৈ কিনে মানে তাৰ ভিতৰত যিবোৰ মানে বেক্টেৰিয়া থাকে সেইবোৰ মৰি কিনে পৰঠাটো মানে 6 মাহ 7 মাহ মানে কি একোৱেই নহয় মানে পৰঠা যেতিয়ালৈকে হাৱা নাযায় পৰঠাটো একো নহয়, এনেকুৱা এটা মানে পদ্ধতিত আহি যায় মানে পৰঠাটো। এই ঢাকনটো মানে কি বহুত হেভি ঢাকন, মানে এইটো যদি ফাটি যায় ন গোটেই মানে মানে চাফা, গতিকে মানে কি সেইটো কাৰণে মানে ঢাকনটো মানে কি গতিকে লগ দিয়া আছে, লগ কৰা গতিকে মাৰি ল'ব লাগিব। আইডিয়া তেল দিব লাগিছে, আইডিয়া की बात है। তো গাইছ এইডোখৰ অলপ লিক হৈছে, লিক হোৱাৰ কাৰণে কিমান স্পীড হাৱাটো মাৰি আছে চাওক, এইটো যিটো গৰম ভাৱটো ওলাই আহি আছে, অলপ